হে গাইজ, কি খবৰ? আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে আছে আৰু মোৰো খবৰ আপোনালোকৰ আশীৰ্বাদে একদম মজা। আৰু ঘৰৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰা নহ'ল কাৰণ আমাৰ অলৰেডি বহুত বেছি দেৰি হৈ গৈছে আৰু 11টাই বাজে। আমি যাই পাব লাগে 9টা বজাত আৰু এতিয়া 11টা বাজিলে। ওলাওঁতে দেৰি হৈ যায় আৰু যিহেতুকে শৰাই দিম আজি, যিহেতুকে অষ্টমী, তো সেয়া আৰু ওলাই গৈ আছোঁ এতিয়া। আৰু ক'ত শৰাই দিওঁ সকলো জনাম ভিডিঅ'টো। আৰু আহি পালোঁ আৰু এতিয়া ঠগিবোৰ দিম আৰু ক'ত কেনেকৈ দিওঁ, মন্দিৰৰ মণ্ডপটোও দেখাম আপোনালোকক। চাই থাকক। লাল শাড়ি লাল টিপ লিপস্টিক টিপ টিপ হাবুডুবু খাচ্ছে সবার মনের ইমোশন বেড়ে গেল টেনশন বড় সেন্সেশন পুরো পাড়া দিয়ে যাবে মনের বিসর্জন কোমর দোলে ওরে ঢাকের তালে পুজোরে আড্ডা সুর নাচে গানে জমে যাবে ভালো কইরা কাজলটা না বেপরোয়া হাসি লাগছে না যে আজ মন্দ হালকা হালকা ধুনু চিরে দোয়ায় বাতাসে প্রেমের গন্ধ কোমর দোলে ওরে ঢাকের তালে পুজোরে আড্ডা সুর নাচে গানে জমে যাবে ভালো কইরা বাজাও গো ঢাকুয়া সুন্দরী কমলা নাচে। আৰু পিছফালে দেখিছেনে তেওঁলোকে ইমান ধুনীয়াকৈ নাম গাই আছে। বহুত বেছি ভাল লাগে এনেকৈ ৰাতিপুৱা সময়ত শুনি। ৰাতিপুৱাতো নহয় 11টা বাজিলে, তথাপিও একো খোৱা নাই, ভোকো লাগিছে। কিন্তু আজি অষ্টমী আৰু আজি অষ্টমীৰ দিনা অকল আজিয়ে আহিছোঁ এনেকুৱা নহয়। এইখন মণ্ডপত সৰুৰে পৰা মাহঁতে লৈ আহে আৰু আজি 2 বছৰমানৰ পৰা মই নিজে শৰাই দি আছোঁ। আৰু মাহঁতে অহা নাই আজি কাৰণ মা নাইট ডিউটি কৰি আহিছিলে, সেইবাবে সেইকাৰণে মাক বহুত বেছি মিছ কৰিছোঁ। আৰু দেউতা আহিব কিন্তু অকল খিচিৰি খাবলৈহে। চ' তাকেই এতিয়া বহি থাকিব লাগিব আৰু পুষ্পাঞ্জলি দিব 12:30 বজাত। আৰু 1 ঘণ্টা আমি কেনেকৈ পাৰ কৰিম এতিয়া নাজানো। পাৰ হৈ যাব, মণ্ডপত পাৰ হৈয়ে যায় কাৰণ নাম কীৰ্তন আৰু চিনাকি মানুহবোৰ লগ পায়ে থাকিম ন। আৰু এইপিনে আহিছে বা আৰু লগত আছে এও। ত' তাকে আৰু চাই থাকক আপোনালোকে কি কিনো কৰোঁ। আৰু ধুনীয়াকৈ দিছে চাহ, এতিয়া চাহ খাই লওঁ। আৰু 12:30 বাজিলে, পুষ্পাঞ্জলিৰ টাইম হৈ গ'ল। সকলোৱে গোট খাইছে এতিয়া। পুষ্পাঞ্জলি অৰ্পণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ বাবে আমি অনুৰোধ জনালোঁ। ধন্যবাদ। পুষ্পাঞ্জলিৰ ফুল আহি গ'ল। আৰু পুষ্পাঞ্জলি লোৱা হৈ গ'ল আৰু ডাইৰেক্ট খাবলৈ আহিলোঁ ভোগ। আৰু ভোগত এনেকৈ লাইন পাতিছোঁ আৰু দেখিছেনে ধুনীয়াকৈ বিলাই আছে। চ' টেষ্টিটো হ'বই আৰু মই খাই উঠি ভিডিঅ' কৰিলোঁ। আৰু দিন গুনছে যে তারে শিউলি মাখা গল্প আগমনীর সুর তোমার টুলির গন্ধ ছড়ালো বলো বলো দুগ্গা এলো বলো বলো দুগ্গা এলো বলো বলো দুগ্গা এলো। আৰু টেষ্টৰটো কোনো কথাই নাই, বহুত বেছি টেষ্টি আৰু প্ৰসাদ ভগৱানৰ টেষ্টি হৈ গ'ল। খাই আছে লগৰজনীৰ বাহঁতে। বা কেনেকুৱা লাগিছে? তোৰ কেনেকুৱা লাগিলে? খাই লৈ লগ পাইছোঁ আপোনালোকক। আৰু মোৰ খোৱা হৈ গ'ল আৰু এইপিনে মানুহবোৰ চব খাই আছে। আৰু মই ভিৰ কৈছিলোঁ নহয়, ভিৰ পিছত হ'ব বুলি, আৰু ভিৰ বহুত বেছি হ'ল। এতিয়া ওলাই যাম আৰু ইয়াৰ পৰা।
আৰু এতিয়া খাই লওঁ প্ৰসাদ খাই প্ৰসাদখিনি লৈ ঘৰলৈ গুচি যাম আৰু আজি অষ্টমীৰ ইভিনিঙৰ ভ্লগো আহিব এইটো ভ্লগটো চাই কেনেকুৱা পালে জনাব কমেণ্টত চ' প্লিজ লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব চ' বাই গাইজ লগ পাম